$500 only. Best artist, we can draw you. Draw yourself here. মানে কি 500 দিলে আমাৰ ছবি আঁকি দিব। কোন বেলে এইফালে। যাও বল। যাম দুটা ৰাস্তা আছে চোন এইফালে আছে নেকি যো এইটো আছে যো কাস্টমাৰ আহা আপুনি নেকি ছবি আঁকা মানুহজন? হয় ঠিকে ধৰিছা তোমালোক। আপুনি আমাৰ দুটাৰ ছবি আঁকিব পাৰিব নেকি? তোমালোক দুটা সামান্য ডনাল্ড ট্ৰাম্প, অবামা, মহাত্মা গান্ধী, আপোনাৰ এইফালে নৰেন্দ্ৰ মোদী সিহঁতক আঁকিকে মই নোবেল বঁটা লাভ কৰিছোঁ। তোমালোক দুটা সামান্য হয় নেকি? আমাৰ এটা ছবি আঁকচোন। ঠিক আছে বাৰু পজ দিয়া তোমালোক দুজনে। নাই ঐ আবিলে হৈ গ'লচোন। ৰবা ধৈৰ্য হোৱা নাই এতিয়াও। এক কাম কৰা তুমি কাইলৈ মৰ্ণিং 10টা বজাত ইয়াত উপস্থিত হ'বাহি। তাৰপিছত 6টা বজালৈকে আমি ড্ৰয়িং কৰিম। ছেম ড্ৰেছ পিন্ধি আহিবা। ঠিক আছে আমি কালি ৰাতিপুৱা 10টা বজাত আহিম। এতিয়া যাওঁ। দাদা আমি আহিলো। কোন হয় তহঁত? যে আপুনি আহিব দিছিলে ছেম ড্ৰেছ পিন্ধি কিনি ছেম ড্ৰেছ পিন্ধি আহিছোঁ। তহঁত দিয়া পজ দিয়া। ছবিটো আপোনাৰ হৈ গ'ল। এতিয়া খালি অকণমান মিলাব আছে আৰু এতিয়া আপোনাৰ টাইমো হৈ গ'ল। কাইলৈ আহিবা। কাইলৈ চিয়'ৰ পাই যাবা তোমালোক কনফাৰ্ম। কালি কিন্তু পাব লাগিব দেই। ঠিক আছে পাই যাবা একদম পাক্কা পাই যাবা চিয়'ৰ কাইলৈ। দাদা ছবিটো হ'ল নে? হ'ল চিন্তা নকৰিবা দি আছো। ইয়াত বহুত বিভিন্ন ধৰণৰ বস্তু লৈ গৈছে। বহুত দামী বস্তু হয়তো নাই। দামী বস্তু লগাই কিনে তোমালোককতো দিব লাগিবই। হয় সেইটো লোৱা। ফটোটো কোন দিলে? ফটো কোন দিলে? তুমি কি কৰি আছা? মই ওলাই দি আছো তোমাক। ওলাই দি আছো নহয়। এইটো তোমালোকৰ ফটো চাই লোৱা। ইটো কি হয়? কোনটো এটা চিনি পোৱা নাই নেকি? মই গৈ আছো ৰবা। এইটো হলি তই আৰু এইটো হৈছে তই। 3 দিন ধৰি তই আঁকি আছিলি। কেনে লাগে? ভাল লাগিছে না? পইচা দে পইচা। অলপ চাইডত যাচোন নেকি? চাইডত পইচা দে 500